কাণত ধুই ধুই এটা ইম্পৰ্টেণ্ট কথা ক'ব ওলাইছোঁ আৰু কাণত আজি কিয় ধুইছোঁ সেইটো কথাও কম বেপাৰী আন্দোলনৰ বেপাৰী আমাৰ অসমত থাকি আমাক একদম মই বিশেষকৈ মই বিয়াত মানে আৱেগত উঠি ভাহি ফুৰিব লগা হয় কেতিয়াবা পিছতহে গম পাওঁ যে এইটো অনৰ্থক এটা কথাত মাত মাতি লওঁ আন্দোলনৰ বেপাৰীৰ কাৰণে বিষয়টো দিহিং পাটকাই হয়তো বহুতে হেছটেগ দিহিং পাটকাই হেছটেগ আই এম দিহিং পাটকাই ছেভ দিহিং পাটকাই এইবিলাক লিখিছিলোঁ ময়ো লিখিছিলোঁ এইটো একদম যদি চাব যায় চৰকাৰ বিৰোধিতা কৰি কেনে আন্দোলনৰ আপডেট যেনেকৈ মোবাইলৰ আপডেট বিচাৰি থাকে মাহত বছৰত তেনেকৈ চৰকাৰ বিৰুদ্ধে হেৰি কৰিবৰ কাৰণে এটা আপডেট মাৰি দিলে আন্দোলনৰ 7 মিলিয়নৰ এটা চেনেল আৰু আমাৰ অসমৰ ভাস্কৰ দত্ত পূৰ্বাঞ্চল ইউটিউব চেনেলৰ পৰা চাই গম পালোঁ একদম সম্পূৰ্ণ সত্য কথাটো ক'ব খুজিছোঁ যে দিহিং পাটকাই যিটো ঘটনাটো যে দিহিং পাটকাই খননক লৈ পেলাই যিটো হৈছে দিহিং পাটকাই খননক মই বিচৰা নাই দেই দিহিং পাটকাই খনন হ'ব নালাগে মই তাৰ বিৰোধী নহয় মই এইটো বিৰোধী এই যে ফটোত চবে দেখিছিলে সেইখিনি সময়ত এটা বিৰাট ভয়ংকৰ হেৰি কৰি থকা কয়লা খননৰ এটা দৃশ্য আৰু ফটো বাতৰিটো সেইবিলাক ওলাইছে সেইটো হৈছে চালেকি সেইটো দিহিং পাটকাই মেইন হেৰি নহয় সেইখিনি চালেকি সেইখিনি জেগাখিনিৰ নাম হৈছে চালেকিখিনিত চালেকি জেগাখিনিত 1973 পৰা 2003 চনলৈকে হেৰি কৰা পাৰ্মিশ্যন আছিল কিন্তু এতিয়ালৈকে সেইখিনি জেগাত খনন হৈ আছে মানে কোল ইণ্ডিয়া লিমিটেডক যেনেকৈ আমাৰ নগা কাগজ কল চৰকাৰী কেন্দ্ৰ চৰকাৰৰ এটা কোম্পানী তেনেকৈ কোল ইণ্ডিয়া এটা কোম্পানী য'ত আমাৰ অসমৰ মানুহ 4000তকৈ অধিক পৰিয়ালে পোহপাল লাভ কৰি আছে বুলি গম পাইছোঁ পৰিৱেশ প্ৰদূষণৰ ওপৰত মই কথাটো ক'ব খোজা নাই মই ক'ব খুজি আছোঁ যে যিটো জেগাত আগৰ পৰাই খনন চলি আছে আৰু তাকো অবৈধ সেইটো বস্তু যদি চৰকাৰে হস্তক্ষেপ কৰি ৰাজহ গোটাই কেনে ল'বা পায় সেইটো আমাৰ কাৰণে লাভ সেইকেইটা পইচা আমাৰ উন্নয়নতে খৰচ হ'ব সেইকাৰণে সেইটো ক্ষেত্ৰত মই অন্ততঃ চৰকাৰক মই হেৰি কৰিম কাৰণ চৰকাৰ প্ৰতিটো ক্ষেত্ৰত মই কৃষক সন্মান নিধিৰ ক্ষেত্ৰতো আগতে কৈছোঁ চৰকাৰে ভাল পদক্ষেপ লৈছিল কৃষক সন্মান নিধিৰ লিষ্টকেইখন নেটত দিছিল যদি চৰকাৰে বদমাছি কৰা হয় নেটত নিদিলেহেঁতেন চৰকাৰৰ উদ্দেশ্য ভাল কিন্তু আমাৰ ইয়াত থকা সেই বেপাৰী আন্দোলনকাৰী কেইটামানৰ কাৰণে বা বেপাৰী নেতা কেইটামানৰ কাৰণে এনেকুৱা ধৰণৰ মাজে মাজে হয় এতিয়া মই কৈছোঁ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ বুলি এটা মানে হেৰি আছে এখন কমিটি আছে যিখন কমিটিত প্ৰধানমন্ত্ৰী চেয়াৰমেন আৰু বনাঞ্চলৰ হেৰিও আছে বিষয়াও আছে আৰু অসমৰ হেৰিও আছে মানে 7 এপ্ৰিলৰ তাৰিখে 7 এপ্ৰিলৰ তাৰিখে তাৰমানে ঘোষণা কৰি দিলে যে তাত কয়লা খনন হ'ব লাগে তাৰ আগতে 19 চনত জুলাই মাহত সেই মানুহ মানে সেই কমিটিখনে কমেও চাগে 50জন মান নহ'ব 48জন মান হ'ব চাগে বৈঠক বহিলে যে ইয়াত খনন চলিব লাগে কিয় খনন চলিব কাৰণ সেইখিনি জেগাত অবৈধ খনন চলি আছে আৰু সেই দিহিং পাটকাই যিখিনি মানে এটা অংশ বুলি কৈছে চালেকিখিনি মই পঢ়ি মেলি গম পাইছোঁ দিহিং পাটকাই এটা অংশ চালেকিত আগৰ পৰাই সেইখিনি খনন চলি আছে যিখিনি অবৈধ তাৰে 98 হেক্টৰ মাটিৰ 57 মানে হেক্টৰ মাটি অলৰেডি খনন কাৰ্য চলিলে গতিকে সেই বৰ্ডখনে হেৰি চালে যে কোনো মানে প্ৰকৃতিৰ ওপৰত ভাৰি নপৰাকৈ মানে আণ্ডাৰগ্ৰাউণ্ড মানে তলতে খান্দি পেলাই কয়লা খনন কৰিব পৰা যায় যিহেতু অবৈধ খনন হৈ আছে আৰু এইটো কৰাৰ ফলত চৰকাৰৰ তালৈকে ৰাজহ যাব এতিয়া মই কৈছোঁ 2004 চনত সেই দিহিং পাটকাই এখন অভয়াৰণ্য ঘোষণা হৈছিল তাৰপিছত যেতিয়া অবৈধ খনন হোৱাৰ সময়ত কিয় এটাও এতিয়া নিচিনাকৈ আন্দোলনৰ গুৰি নধৰিলে যেতিয়া চৰকাৰে হস্তক্ষেপ কৰিলে তেতিয়াহে আন্দোলন হ'ল ইয়াত 1 নম্বৰ কথা চৰকাৰৰ বিৰুদ্ধে হেৰি কৰিবৰ কাৰণে বিচৰা হ'ল ছেকেণ্ড কথা আমাক এনেই আৱেগত উঠি বাঢ়ি কোৱাই ফুৰিলে সেইটোৱে মোৰ খং চৰকাৰ কি কৰিছে নকৰিছে মই নাজানো চৰকাৰৰ ওপৰত কাৰ কি লাভ লোকচান বিচাৰি কেনে কাম কৰিছে মই ক'ব নাজানো মোৰ কথা হ'ল কি আমাৰ নিচিনাকেইটাক মুখ্য সজালে যিকেইটা আমি এনেই আৱেগত উঠি বাঢ়ি ফুৰিব লগা হ'ল যিটো আচল কথা হ'ল কি যদি অবৈধ খনন হৈয়ে আছিলে আগৰ পৰা তেতিয়াহ'লে এতিয়াও যদি হৈ থাকে এতিয়াও আমি পোষ্ট মাৰিম এতিয়াও যদি দিহিং পাটকাই যদি তেনেকুৱা খনন চলিব খোজে এতিয়াও আমি পোষ্ট মাৰিম আৰু টেঙা বিক্ৰী কৰিব নোৱাৰোঁ মই নিচিনা মানুহে হয়তো আৰু হাজাৰটা ভিডিঅ' চোৱা মানুহে এৰা আগুৱাই নাযায় সেইকাৰণে মই আজি কাণত ধৰিছোঁ বহুত ভুল হ'ল এইটোৰ ওপৰত মই ষ্টেটাছ আৰু হেৰি মাৰি গতিকে মই ভাবোঁ আমি যিমানবিলাকে মাৰিছিলোঁ এই ভিডিঅ'টো চাওক আৰু মই তলত লিংক কেইটা দিছোঁ সেইকেইটা ভিডিঅ' ভালকৈ চালে গম পাব
যে যিটো বস্তু আগতে হৈ আছে অবৈধভাৱে সেইটোত চৰকাৰে হস্তক্ষেপ কৰিছে কিন্তু দিহিং পাটকাই হওক বা বেলেগ অভয়াৰণ্য কেতিয়াও ধ্বংস হোৱাটো মই নিবিচাৰোঁ পৰিৱেশ সুৰক্ষা হোৱাটো মই বিচাৰোঁ কাৰো ব্যক্তিগত লাভৰ কাৰণে এনেকুৱা ধৰণৰ থাকিবা যোৱা কথা বেলেগৰ ওপৰত সেই বদনাম দি পেলাই হেৰি কৰিব যোৱা মই নেক্সট টাইমৰ পৰা টেঙা আম বিক্ৰী কৰিব নকৰিবৰ কাৰণে মই এতিয়া কৈ থৈ দিলোঁ ধন্যবাদ